এতিয়া মই গৈ আছোঁ একদম গোটৰ সভালৈ, যিহেতু সজাগতা সভা এখন দিছে বুলি ক'লে, বাইদেৱে ফোন কৰিলে, গতিকে আৰু গ'লোঁ ফটাফট। ইফালে গোটৰ কোনো নাই সদস্যা, চব মানে পথাৰ কামত ব্যস্ত, মইহে বেকাৰ আছিলোঁ ঘৰত, গতিকে মই গৈ দিলোঁ। আৰু যিহেতু মামাই 10,000 টকা দি থৈ দিছিল ন, গতিকে মানে আকৌ এতিয়া ভাবিব বোলে গোটৰ মিটিঙলৈ নগ'লে 10,000 টকা দিলে মিটিঙলৈ নাহাই হ'ল। গতিকে আৰু মিটিং একদম সামৰি মেলি ঘৰ পালোঁহি। ঘৰত আহি পালে ধান যে মেলি থৈ গৈছিলোঁ, গতিকে দেৰিও হ'ল অকণ আহি পাওঁতে। মিটিং বুলি ক'লে মহিলাসকলৰ ইটোৰ পিছত সিটো কথা ওলায়েই নহয় লগ পালে, গতিকে আহোঁতে দেৰি হৈ গ'ল। আহি একদম পটাপট ইয়াত ধান চপাই মেলি, যিহেতু উখোৱা ধান আছে, গতিকে আৰু ভালকৈ থ'বই লাগিব, গতিকে জালখনে ধুনীয়াকৈ মেৰিয়াই কৰি থৈ দিছোঁ। যিহেতু ধান শুকোৱা নাই, কালিলৈহে শুকাব, গতিকে মানে ইয়াতে বোলো থৈ দিওঁ। আৰু তললৈ অনা নিয়া কৰি থাকিলে বহুত কষ্ট হয় উঠা নমাটো, গতিকে মানে ওপৰতে বোলো থৈ দিওঁ। ইফালে টিংপাতখিনি আনিছোঁ, টিংপাত আনি কৰি যিহেতু ৰাতি থৈ দিলে আকৌ নিয়ৰ পৰে, আজিকালি ঠাণ্ডা দিন নিয়ৰ পৰেই ৰাতি, সকলোৱে জানেই। গতিকে ইয়াত নিয়ৰৰ পৰা বচাবলৈ গতিকে টিংপাত দি থৈছোঁ, যাতে জালখনো নিতিতক ধানো নিতিতক, তেতিয়াহে কাইলৈ ৰাতিপুৱা আকৌ সোনকালে মেলিব পৰা যাব। গতিকে এয়া ধুনীয়াকৈ ঢাকি ঢুকি থৈ দিছোঁ, তেতিয়া আৰু প্ৰব্লেম নাই আৰু ৰাতিপুৱালৈ সোনকালে মাৰি পেলাই আকৌ ধান ইফালে আৰু যোৱাকালি মেলাখিনি যিহেতু শুকালে ধান, গতিকে আৰু সেইখিনি কঢ়িয়াবলগীয়া হৈছে। তলত আনি মেলি থৈ দিছোঁ, থৈ মেলি আৰু ইফালে এতিয়া আজৰি কাম বন, একদম কাম বন আজৰি হৈ মেলি হাতত একাপ চাহ, সেয়া দেখিছেনে, লগত আছে এটা চিঙৰা আৰু এটা ৰসগোল্লা। তাকো এয়া ফ্ৰীতে পোৱা বস্তু দেই। বাইদেৱে হেনো স্কুলৰ অংগনবাড়ী স্কুলত আৰু মিটিং দিছিলে, আৰু তেওঁৰ গাৰ্জেনবিলাকক খুৱাইছিলে যিহেতু মিটিঙত, আৰু মইতো নগ'লোঁ বাৰু, গতিকে মোক এয়া আনি ঘৰতে দি থৈ গ'ল। গতিকে আৰু ফ্ৰীতে পালে কোনে নাখাব, স্বাস্থ্যৰ কথাটো পিছত চিন্তা কৰিম, আগতীয়াকৈ পাইছোঁ যেতিয়া খাই মেলি লৈ লওঁ।